এইফালে হৈ আছে থিয়েটাৰ এয়া নলবাৰী বাণিজ্য এণ্ট্ৰি দিলোঁ এয়া বাণিজ্য মেলা নকৰি আৰম্ভ হোৱা নাই এতিয়ালৈকে চকৰিত উঠিবা নেকি উঠা চেৰি তুমি উঠা আকৌ চকৰিত উঠা যদি চেনি বজোৱা ভালকে ইউনিক বস্তু এটা দেখিলোঁ চাওক মাহৰ দালিৰ জেলেবি মাহৰ দালিৰ জেলেবি কেনেকুৱা লাগিছে জেলেবিটো খাই ভকতীয়াত পাইছাতো খুব খাইছা ন টেষ্টি ন ইউনিক বস্তু ন মাহৰ দালিৰ জেলেবি আমাৰ মেলা সোমাইছে মেলা নলবাৰী ৰাসত এণ্ট্ৰি কৰি দিলোঁ গাইছ কৰি দিলোঁ হৰি মন্দিৰৰ পাকৰিত ভক্তগণৰ মঠ মন্দিৰৰ আজি হৰি মন্দিৰৰ পাকৰিত ভক্তগণৰ চিপছৰ পেকেটেৰে বনাইছে মানসিক শাৰীৰিক ইফালে মানসিক সভ্যতা আছে মানসিক শাৰীৰিক হিচাপে ভাল হ'ব লাগিব তেতিয়া মানুহজন সামাজিক নেকি ভগৱানে আধ্যাত্মিক জ্ঞান আৰু সেই স্বাস্থ্যৰ আধ্যাত্মিক স্বাস্থ্যকেন্দ্ৰ কৰি প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয় স্বয়ং বুজাই দিয়ে ৰাজ্য কৰাৰ দ্বাৰা আমাক আত্মাক জ্ঞান কিমান ধুনীয়া কৰিছে মূৰ্তিৰে আৰু ভাল দেখা পালে লাইটিং নাই চাওক গাইছ
ভিৰ চাওক বহুত বেয়া হৈ গৈছে চাওকচোন হৈ গৈছে হালত খৰাব হৈ গৈছে এনে তোমাৰ নলবাৰী আহি অনুভৱ কেনেকুৱা অনুভৱ কোৱা তোমাৰ Very nice. हाय पायलट भाई मैं इनका बहुत पुराना पायलट ड्राइवर हूँ हाँ और मैंने इनको असम का हर कोना में हाँ हमने घुमाया हूँ हाँ और आज हम लोग नलबाड़ी रास मेला में गया था कैसा लगा आपको मेला देख करके वो हमारा हम लोग देख करके अब दिल बहुत खुश हुआ जय आय অসম जय आय অসম जय आय অসম গাইজ ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ আমি এতিয়া ঘৰ গৈ আছোঁ ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব লাগিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই